হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই 2003 যেটো বিটিসি চুক্তি কৰি এটা শক্তিশালী বিটিসি গঠন কৰিছিল স্বায়ত্ত শাসিত পৰিষদ অটোনমাস কাউন্সিল স্বায়ত্ত শাসন মানে নিজেই নিজক শাসন কৰা ছয় শাসন কৰা এটা অঞ্চল হিচাপে যেটো প্ৰতিষ্ঠা কৰিছিল 40টা ডিপাৰ্টমেণ্ট লৈ আহি কোকৰাঝাৰৰ এছেম্বলিত নিজে সেই প্ৰতিটো বিভাগৰ আইন কানুন বনোৱাৰ যেটো ক্ষমতা আনিছিল এই ক্ষমতাবিলাক প্ৰমোদ বড়ো ডাঙৰীয়াই এটা কৰি ধ্বংস কৰি বিটিসিখনক কেনেকৈ দুৰ্বল কৰিব পাৰি তাৰ প্ৰচেষ্টাত এতিয়াও নিয়োজিত হৈ আছে প্ৰমিলা ৰাণী ব্ৰহ্ম বাইদেৱে গোটেই অসমখন কপাই দিছিল এজন মন্ত্ৰী হিচাপে বন মন্ত্ৰী হিচাপে আজিৰ তাৰিখত বিটিসিৰ নাগৰিক আটাইতকৈ বেছি অশান্তিত আছে ইউপিপিএল দলৰ কৰ্মকৰ্তাসকল মানসিকভাৱে বহুত ভাগৰুৱা হৈ আছে তেওঁলোকক আপোনালোকে মৰম কৰি ফেলে পাৰে যদি বুজাওক তেওঁলোক অটোমেটিক বিপিএফ দলত আহি যাব তো এই সত্য কথাষাৰ কোৱাৰ কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়াই মোক দলৰ পৰা উলিয়াই দিছিল বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰী ডাঙৰীয়া বিভিন্ন সেল মাইনৰিটি সেল হওক কোচ ৰাজবংশী হওক বাকী বঙালী সেল হওক সকলো সেলৰ কৰ্মকৰ্তাসকল বিএছইউৰ কৰ্মকৰ্তাসকল মোক আজি ইয়াতে ভাষণ দিব দিছে হাগ্ৰামা মহিলাৰী ছাৰৰ আগত আৰু মই নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ বেছি দিন হোৱা নাই 3 ফেব্ৰুৱাৰীৰ দিনা জইন কৰিছোঁ এতিয়াও মই দলটোত একেবাৰে নতুন আৰু আপোনালোকৰ আগত বিশেষ তেনেকৈ বক্তব্য ৰখাটো মই ইমান উচিত হ'ব বুলি নাভাবোঁ মই এতিয়া পৰ্যবেক্ষণত আছোঁ কিদৰে দলটোই কাম কাজ কৰি আছে আমাৰ বিভিন্ন সংগঠনে কেনেকৈ কাম কাজবিলাক চলাই নি আছে এইবিলাক এতিয়া বুজাৰ এটা সময় আৰু তাৰ মাজতে অবজাৰভেশ্যন কৰি কিদৰে মই নিজকে এই দলটোত ফিট কৰিব পাৰোঁ আৰু এটা নিজৰ স্পেচ উলিয়াই দলটোৰ প্ৰতি নিজৰ যিখিনি দিবলগীয়া দিব পাৰোঁ তাকে এতিয়া চিন্তা কৰি আছোঁ আৰু তেনেকুৱা এটা মুহূৰ্তত মই যদি আজি আপোনালোকক কওঁ এই কেইদিনৰ অভিজ্ঞতা যেটো দেখিলোঁ বিপিএফ দলত আৰু আগতীয়া যি ৰাজনীতিৰ অভিজ্ঞতা আছে তাৰ পৰা মই বিপিএফ দলটো কেনেকৈ ভাবোঁ যে এইটো এটা ডাঙৰ ছাতি আমব্ৰেলা আৰু এই আমব্ৰেলাটো আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই মানে আমব্ৰেলাটোৰ নিচিনা আৰু তাৰ আণ্ডাৰত গোটেই বিটিসি ছাতিটোৰ তলত যেনেকৈ সুৰক্ষিত হৈ থাকে ৰদ বৰষুণ বৃষ্টি হওক বা ঢেৰেকনি হওক সকলোৰ পৰা যেনেকৈ সুৰক্ষিত এটা অনুভৱ কৰে চবেই ছাতিৰ তলত ঠিক তেনেকৈ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত তেওঁৰ অধীনত সকলোৱে ইয়াতে এটা ভাল সুৰক্ষা অনুভৱ কৰা যেন দেখিছোঁ এইকেইদিনত আৰু সকলোৱে যিসকল কৰ্মকৰ্তাই কাম কৰি আছে তেওঁলোকে দলটোত কিবা খুব উদযাপনহে কৰে তেনেকুৱা এটা অনুভৱ হৈছে খুব ভাল লাগিছে আৰু এই পৰিৱেশটোত নিশ্চয় কাম কৰিবলৈ পাই সুখী হ'ম ইয়াৰ আগত 2020ত যেটো প্ৰমোদ বড়ো বিটিআৰ এগ্ৰিমেণ্ট কৰি আহিলে বিটিসিৰ শাসনভাৰ ল'বৰ কাৰণে এই বিটিআৰ এগ্ৰিমেণ্টৰ পিছত যেটো ৰাজনৈতিক প্ৰেক্ষাপট হৈছিল তেওঁৰ চলাহী কথাত চলাহী মানে জানে না ফুচলোৱা মিছা কথাত আমিও ভুল গৈছিলোঁ ভুল গৈ ভালেখিনি কাম কৰিছিলোঁ আৰু কিদৰে চৰকাৰখন আনিব পাৰি চেষ্টা চলাইছিলোঁ কিন্তু যেতিয়া চৰকাৰখন আহিল 2020ত প্ৰমোদ বড়ো ডাঙৰীয়াই সম্পূৰ্ণৰূপে ওলোটা খৰ মাৰা দেখা গ'ল চেঞ্জ হৈ গ'ল ইউ টাৰ্ণ মাৰিলে কমপ্লিটলি তেওঁ যিবিলাক কথা কৈছিল ৰাইজৰ আগত সকলো প্ৰতিশ্ৰুতি তেওঁ এটাকৈ ভাঙি যাব ধৰিলে বিশেষকৈ বিভিন্ন জাতি জনগোষ্ঠীক লৈ তেওঁ যিবিলাক কথা কৈছিল একেবাৰে নকৰিলে আৰু দ্বিতীয়তে তেওঁ যেটো কাম কৰিলে বিটিসিখনক কেনেকৈ দুৰ্বল কৰিব পাৰি এইটো এটা অতি জৰুৰী কথা হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই 2003 যেটো বিটিসি চুক্তি কৰি এটা শক্তিশালী বিটিসি গঠন কৰিছিল স্বায়ত্ত শাসিত পৰিষদ অটোনমাস কাউন্সিল স্বায়ত্ত শাসন মানে নিজেই নিজক শাসন কৰা ছয় শাসন কৰা এটা অঞ্চল হিচাপে যেটো প্ৰতিষ্ঠা কৰিছিল 40টা ডিপাৰ্টমেণ্ট লৈ আহি কোকৰাঝাৰৰ এছেম্বলিত নিজে
সেই প্ৰতিটো বিভাগৰ আইন কানুন বনোৱাৰ যিটো ক্ষমতা আনিছিল, এই ক্ষমতাবিলাক প্ৰমোদ বড়ো ডাঙৰীয়াই এটা কৰি ধ্বংস কৰি বিটিচিখনক কেনেকৈ দুৰ্বল কৰিব পাৰি তাৰ প্ৰচেষ্টাত এতিয়াও নিয়োজিত হৈ আছে। মোৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত যিটো আটাইতকৈ ডাঙৰ অবজেকশ্যন, সেই অবজেকশ্যনটো হ'ল এইটো: আপুনি কুৰ্চীখন গাদীখন সুৰক্ষা কৰাৰ স্বাৰ্থত এটা শক্তিশালী অঞ্চল, এটা স্বশাসিত অঞ্চলক আপুনি এনেদৰে বিক্ৰী কৰি দিব নোৱাৰে। এই কথাষাৰ মোৰ আটাইতকৈ ডাঙৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত অবজেকশ্যন আছে। আৰু এইটো আমি কেতিয়াবা হ'ব দিম নেকি BPF দলে? কেতিয়াও হ'ব নিদিওঁ, আৰু আমিও কেতিয়াও হ'ব নিদিওঁ এইটো কথা। এই প্ৰমোদ বড়ো ডাঙৰীয়াই 16টা ডিপাৰ্টমেণ্ট দি দিলে, 16টা ডিপাৰ্টমেণ্ট ডিচিৰ হাতত দি দিলে। জানে কিমান ডাঙৰ ভুল কৰিলে? এটা আটাইতকৈ ডাঙৰ ভুল কৰিলে। আৰু BTC অঞ্চলৰ যিটো শক্তি, এই শক্তিটো তেওঁ কমোৱাৰ কাৰণে নিজৰ ভৰিত নিজে কুঠাৰ মাৰাৰ নিচিনা কাম কৰিলে। এইটো কাম আমি কেতিয়াও হ'ব নিদিওঁ। আৰু তেওঁ এই কামটো নিজৰ কুৰ্চী বচোৱাৰ স্বাৰ্থত যে কৰি আছে, এইটো এতিয়া চবেই গম পাইছে। আজি চাওক, আমি BTC অঞ্চলত যদি শক্তিশালীভাৱে শাসন কৰিব লাগে, তেতিয়া অকল BTC শাসন কৰিলে নহ'ব। কিদৰে দিছপুৰতো আমাৰ নিয়ন্ত্ৰণ ৰাখিব পাৰিম, সেই কথাও আমি চিন্তা কৰিব লাগিব। যোৱা বিগত শাসনকালত, হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ শাসনকালত 3জনকৈ মন্ত্ৰী আছিল আমাৰ BTCৰ পৰা। প্ৰমীলা ৰাণী ব্ৰহ্মা বাইদেৱে গোটেই অসমখন কঁপাই দিছিল এজন মন্ত্ৰী হিচাপে, বন মন্ত্ৰী হিচাপে। সকলোৰে মুখত বাহ। এনেকুৱা মন্ত্ৰী আমি কেতিয়াও পোৱা নাছিলোঁ। জংঘলত সোমাই যায়, সব মানে তেনেকৈ দিন ৰাতি নাই কাম কৰিছিল। এতিয়া কোন BTCৰ পৰা কোন মন্ত্ৰী আছে অসম চৰকাৰত? কোনোবাই জানে? এই মন্ত্ৰীয়ে কিবা কৰিব পাৰিছে? নাই। এনেকুৱা এটা দুৰ্বল অৱস্থাত এই প্ৰমোদ বড়ো ডাঙৰীয়াই BTCখনক লৈ গৈছে। এয়া আমি কেতিয়াও হ'ব দিব নোৱাৰোঁ। মই একচুৱেলি দল সলনি কৰা নাই, মোক দলৰ পৰা একচুৱেলি ৰিলিজ কৰা হৈছে। তাৰপিছত মই 5 মাহ বহিছোঁ, আৰু তাৰপিছত মই BPF দলত যোগদান কৰিছোঁ। আপোনালোকে ভাবি আচৰিত হ'ব, মোক দলৰ পৰা ৰিলিজ কৰিছিল কি কাৰণত জানে? ছেপ্টেম্বৰ মাহত প্ৰমোদ বড়ো ডাঙৰীয়াই, ফটাঢোল বজোৱা প্ৰমোদ বড়ো ডাঙৰীয়াই ছেপ্টেম্বৰ মাহত ভৈৰৱকুণ্ডত 10 লাখ গছ পুলি ৰোৱাৰ পৰিকল্পনা কৰিছে। মই ফেচবুকত এটা পোষ্ট দিছিলোঁ যে ছেপ্টেম্বৰ মাহত অসমত গছ পুলি নলগায়, এইখিনি সময়ত যদি গছ পুলি লগায়, ড্ৰাই ছিজনত তাকো আকৌ ভৈৰৱকুণ্ডত ধনশিৰি নদীৰ পাৰত য'ত বালিচহীয়া মাটি, তাতে কিবা গছ পুলি ডাঙৰ হ'ব নেকি, বা প্ৰগ্ৰেমটো ছাকচেছফুল হ'ব নেকি? এনেকুৱা এটা পোষ্ট দিয়াৰ কাৰণে, সেইখিনি সত্য কথা কোৱাৰ কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়াই মোক দলৰ পৰা ৰিজাইন কৰি দিছিল। আৰু সম্পূৰ্ণৰূপে কনষ্টিটিউশ্যন ভায়োলেট কৰি, দলৰ যিটো সংবিধান আছে, সংবিধানৰ নীতি নিয়ম ভায়োলেট কৰি মোক দলৰ পৰা বহিষ্কাৰ কৰিছিল। এয়ে হ'ল প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত থাকি যদি কোনোবাই সত্য কথা কয়, আমাৰ জিতেন দাহঁতে গম পাব ভালকে। আৰু এতিয়াও UPPL দলত যিসকল কৰ্মকৰ্তা আছে, তেওঁলোকে মনে আছে, বহুতেই জইন কৰিব খুজি আছে। আপোনালোকে তেওঁলোকক বহুত বেছি নাৰ্ভাছ কৰি নিদিব। সব মাথা বেয়া হৈ আছে, চবৰে অত্যন্ত অশান্তিত আছে। প্ৰমোদ বড়ো ডাঙৰীয়াই শান্তিৰ কথা কৈ আছে, শান্তি। এইটো এটা মিছা কথা। আজিৰ তাৰিখত BTCৰ নাগৰিক আটাইতকৈ বেছি অশান্তিত আছে। গতিকে UPPL দলৰ কৰ্মকৰ্তাসকল মানসিকভাৱে বহুত ভাগৰুৱা হৈ আছে। তেওঁলোকক আপোনালোকে মৰম কৰি ফেলে পাৰে যদি বুজাওক, তেওঁলোক অট'মেটিক BPF দলত আহি যাব। তো এই সত্য কথাষাৰ কোৱাৰ কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়াই মোক দলৰ পৰা উলিয়াই দিছিল। তো এই হ'ল অৱস্থা UPPL দলৰ আজিৰ তাৰিখত। সকলো বিক্ৰী কৰিলে প্ৰমোদ বড়ো ডাঙৰীয়াই। যিবিলাক প্ৰতিশ্ৰুতি দিছিল, মহিলাসকলক কৈছিল 75,000 টকাকে দিম বুলি কৈছিল, দিব পৰা নাই। তাৰপিছত আপোনাৰ কৈছিল 1 vote 1 job, মানে আপোনালোকে এটা ভোট দিয়ক, আমি এটা জব দিম। একো কৰিব পৰা নাই। আজিলৈকে প্ৰমোদ বড়ো ডাঙৰীয়াই এটাও জব দিব পৰা নাই। প্ৰমোদ বড়ো ডাঙৰীয়াই পিছত কি আনিলে? পিগ মিছন, ফ্লপ মিছন। প্ৰমোদ বড়ো ডাঙৰীয়াই এডুকেশ্যন ছেক্টৰত ঢল পিটি আছে, সম্পূৰ্ণৰূপে মিছা কথা। কিমান টকা খৰচ কৰিছে, কিমান কোটি টকাৰ কমিশ্যন খায় এই যিটো BTR বডোফা মিছনটো চলাই আছে, সেইবিলাক যদি ফাদিল হয়, তেওঁৰ এইবিলাক কথা একদম মানুহে গম পাই যাব। তাৰপিছত প্ৰমোদ বড়ো ডাঙৰীয়াই আৰু যিটো কাম কৰিলে, কি বুলি কয় আপোনাৰ এই গড মিছন,
কিবা মিছন এই মিছনবিলাক আনি আছে এতিয়া কি ছুপাৰ হেৰি নলেজ ফেষ্টিভেল এইবিলাক পাতি পাতি কোটি কোটি টকা শেষ কৰিছে বিটিচিৰ কণ্ট্ৰেক্টৰসকলক ধ্বংস কৰি দিয়া হৈছে যদি বিটিচি অঞ্চলৰ কণ্ট্ৰেক্টৰে নাথাকে তেতিয়াহ'লে বিটিচি অঞ্চলৰ যিটো অৰ্থনীতি চলিব কেনেকৈ আজি প্ৰমোদ বড়ো ডাঙৰীয়াই গণতন্ত্ৰৰ কথা কয় গণতন্ত্ৰত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যোৱা 17 বছৰত যিটো বিটিচিৰ যিটো মিডল ক্লাছ মধ্যবিত্ত শ্ৰেণীৰ যিটো সৃষ্টি কৰিলে এইটো প্ৰমোদ বড়ো ডাঙৰীয়াৰ দ্বাৰা কেতিয়াও সম্ভৱ নহয় আজিৰ তাৰিখত বিটিচিৰ মিডল ক্লাছবিলাক নোহোৱা হৈ গৈ আছে মধ্যবিত্ত শ্ৰেণী যি শ্ৰেণী নোহোৱাকৈ সমাজ এখন আগুৱাই যাব নোৱাৰে এনেকুৱা কাম কাজবিলাক প্ৰমোদ বড়ো ডাঙৰীয়াই কৰিছে গতিকে আজি আমি দীঘলীয়া ভাষণ ৰাখাটো উচিত নহ'ব খুব চমুকে আপোনালোকৰ আগত আজি পৰিচিত হ'ল আপোনালোকৰ লগ পাই থাকিম আপোনালোকে আমাক নতুন কৰ্মকৰ্তা হিচাপে সহযোগ কৰিব আৰু সহযোগত আমি যিখিনি ছাপোৰ্ট পাম নিশ্চয় আমি খুব ভালকৈ এই দলত কাম কাজ কৰিব পাৰিম আৰু এটা কি বুলি কয় তেনেকুৱা মানসিকতাই লৈ আজি কাম কৰিবলৈ আহিছোঁ আপোনালোকে আশীৰ্বাদ কৰিব আৰু সকলোৰে যিখিনি আমাৰ দলৰ মুৰব্বীসকল আছে বহুত পুৰণা অভিজ্ঞতাপুষ্ট ব্যক্তিসকল আছে তেওঁলোকৰ আশীৰ্বাদ বিচাৰি আৰু লগতে এইখিনি কথা কৈয়ে মই মোৰ চমু ভাষণ বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ